নমস্কাৰ আপোনালোকৰ মৰমৰ ইউটিউব চেনেল হিমন কল্যাণলৈ আপোনালোকক স্বাগতম। এইবাৰ আমি এইটো ভিডিঅ'ত আগন্তুক নৱবৰ্ষ 2019 চনৰ ৰাশিফল লৈ আহিছোঁ। প্ৰথমতে ক'বলৈ ওলাইছোঁ মেঘ ৰাশিৰ কথা। মেঘ ৰাশি বছৰৰ শেষৰ ফালে আৰ্থিক ক্ষতিৰ সম্ভাৱনা। এই সময়ছোৱাত ক'তো অৰ্থ বিনিয়োগ নকৰিব আৰু সম্পূৰ্ণ বছৰটোতে ব্যৱসায়ত নতুনকৈ টকা খটাওঁতে সাৱধান হ'ব। পাৰিবাৰিক পৰিস্থিতিৰ উন্নতিৰ সম্ভাৱনা। সন্তানৰ কৃতিত্বত আনন্দিত হ'ব। ভ্ৰমণৰ ক্ষেত্ৰত সাৱধান হ'ব। বিদ্যাৰ্থীৰ কোনো বাধাৰ সন্মুখীন নহ'ব। বিবাহত কোনো আকস্মিক সমস্যা আহি পৰিব পাৰে। প্ৰেমত শুভ। সামাজিক কাম কাজত সুনাম আহিব। ৰাজনীতিবিদসকলৰ কাৰণে শুভ। দ্বিতীয় ৰাশি বৃষ। বৃষ ৰাশি আগন্তুক বৰ্ষত বহুদিনীয়া প্ৰাপ্যধন আদায় কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত আশা কৰা মতে ফল লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত পৰিস্থিতি অনুকূল থাকিব আৰু কোনো সুখবৰে আপোনাক আনন্দিত কৰিব। পাৰিবাৰিক ক্ষেত্ৰত অৱশ্যে সমস্যা সূচিত হ'ব পাৰে। প্ৰেমত সফলতাৰ ইংগিত। বিদ্যাৰ্থীয়ে শুভ ফল আশা কৰিব পাৰে। বিবাহৰ ক্ষেত্ৰত বাধাসমূহ দূৰ হ'ব। সন্তান সম্পৰ্কীয় কিবা চিন্তা থাকিলেও জানুৱাৰী মাহৰ শেষৰ ফালে নিশ্চিন্ত হ'ব পাৰিব। তৃতীয় ৰাশি মিথুন। মিথুন ৰাশি আগন্তুক বৰ্ষত ব্যৱসায়ত শুভ। অংশীদাৰিক ব্যৱসায়ত ভাল ফলৰ সম্ভাৱনা। মাৰ্চ মাহৰ পৰা আৰ্থিক ক্ষেত্ৰত শুভ ফল আশা কৰিব পাৰে। কৰ্মক্ষেত্ৰত নিজৰ কৃতিত্বৰ বাবে যশ খ্যাতি পদোন্নতি লাভৰ সম্ভাৱনা। নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ। বিদ্যাৰ্থীৰ পক্ষে মাহটো শুভ। প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হ'ব। প্ৰেমত ভুল বুজাবুজি আৰু ক্ষতিৰ সম্ভাৱনা। কোনো সমাজসেৱামূলক প্ৰতিষ্ঠানৰ লগত যদি জড়িত আছে তেন্তে সন্মানিত হ'ব পাৰে। পুৰণা কোনো বেমাৰ থাকিলে নতুন বছৰত আৰোগ্য লাভ কৰিব। চতুৰ্থ ৰাশি কৰ্কট। আগষ্ট মাহৰ পৰা ব্যৱসায়ৰ ক্ষেত্ৰত শুভ ফল লাভ হ'ব। কৰ্মক্ষেত্ৰত নিজৰ দায়িত্ব সম্পৰ্কে সচেতন থাকিব। বিদ্যাৰ্থীয়ে আশানুৰূপ ফল লাভ কৰিব। বিবাহৰ ক্ষেত্ৰত আকস্মিক বাধা আহি পৰিব পাৰে। প্ৰেমত হতাশা আহিব। শাৰীৰিক দিশ শুভ অশুভ দুয়োটাই আছে। কোনো দীৰ্ঘস্থায়ী ৰোগৰ প্ৰকোপ বৃদ্ধি পাব পাৰে। পাৰিবাৰিক পৰিস্থিতি ঠিকে থাকিব। তাৰ পাছতে আহিলে সিংহ ৰাশি। সিংহ ৰাশি নতুন বছৰটো ব্যৱসায়ৰ বিশেষ পৰিৱৰ্তনৰ ইংগিত নাই। নতুন ব্যৱসায় আৰম্ভৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হ'ব। কৰ্মক্ষেত্ৰত পৰিস্থিতি ঠিকে থাকিলেও পদোন্নতি হোৱাৰ সম্ভাৱনা কম। প্ৰাপ্য আয়ৰ পৰা বঞ্চিত হ'ব পাৰে। দাম্পত্য জীৱনত অশান্তি বৃদ্ধি পাব। সন্তানৰ কাৰণে উদ্বেগ উৎকণ্ঠা বাঢ়িব। বিদ্যাৰ্থীয়ে আশা কৰা মতে ফল লাভ কৰিব পাৰিব। প্ৰিয়জনৰ লগত ভুল বুজাবুজিৰ সম্ভাৱনা। সংগী নিৰ্বাচনৰ ক্ষেত্ৰত সাৱধান থাকিব। কন্যা ৰাশি। আৰ্থিক ক্ষেত্ৰত নতুন বছৰটো বিশেষ শুভ বুলিব নোৱাৰি। ব্যয় বৃদ্ধিৰ যোগ। পদোন্নতিত বাধা। নতুন ব্যৱসায় আৰম্ভ কৰোঁতে যথেষ্ট ভাবি চিন্তিহে আগবাঢ়িব। কৰ্মক্ষেত্ৰত সহযোগীৰ লগত মতৰ অমিল হোৱা সম্ভাৱনা আছে। পাৰিবাৰিক দিশত শুভ যদিও প্ৰিয়জনৰ শাৰীৰিক অসুস্থতাই চিন্তাৰ কাৰণ হ'ব পাৰে। বিদ্যাৰ্থীৰ কাৰণে পৰিৱেশ প্ৰতিকূল হোৱাৰ সম্ভাৱনা। বিবাহৰ যোগাযোগত একাধিক সমস্যা আহিব পাৰে। প্ৰেমত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। তুলা ৰাশি। ব্যৱসায়ত একাধিক সমস্যাই বিব্ৰত কৰিব পাৰে। আশানুৰূপ ফল লাভত বাধাপ্ৰাপ্ত হ'ব। সাৱধান নহ'লে কোনো শত্ৰুৰ দ্বাৰা বিপদগ্ৰস্ত হ'ব পাৰে। সাৱধান নহ'লে কিবা মোকৰ্দমাত পৰিব পাৰে।
কৰ্মক্ষেত্ৰত হতাশা, সহকৰ্মী অসহযোগিতাই হতাশ কৰিব। পৰিৱেশো খুব ভাল হোৱাৰ সম্ভাৱনা নাই। বিদ্যাৰ্থীৰ ক্ষেত্ৰত অধিক কষ্টৰ প্ৰয়োজন আছে। বিবাহৰ যোগাযোগত হ'ব। বৃশ্চিক ৰাশি, আৰ্থিক উন্নতিৰ সম্ভাৱনা প্ৰবল। পুৰণি পাবলগীয়া টকা থাকিলে পাই যাব। কোনো স্থাৱৰ অস্থাৱৰ সম্পত্তি কিনাৰ যোগ আছে। ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ পাব। কোনো নতুন ব্যক্তিৰ সহায়ত চাকৰি লাভৰ সম্ভাৱনা। পাৰিবাৰিক ক্ষেত্ৰত বিৰোধ, দাম্পত্যৰ জটিলতাৰ অৱসান ঘটিব। সন্তানৰ পৰা সুখ পাব। বিদ্যাৰ্থীয়ে আশানুৰূপ ফল লাভ কৰিব পাৰিব। প্ৰেমতো সফল হ'ব পাৰিব। ধনু ৰাশি, যথেষ্ট আৰ্থিক উন্নতিৰ সম্ভাৱনা। ব্যৱসায় যথেষ্ট শুভ যদিও বছৰৰ শেষলৈ নৱেম্বৰ মাজভাগৰ পৰা কিছু পৰিমাণে অশুভ। কৰ্মক্ষেত্ৰত নিজৰ দায়িত্ব সম্পৰ্কে সতৰ্ক থাকিব। পদোন্নতিত বাধা আহিব পাৰে। শত্ৰুৱে নানাভাৱে বিব্ৰত কৰিবলৈ চেষ্টা কৰিব। পাৰিবাৰিক ক্ষেত্ৰত সমস্যাবোৰ দূৰ হ'ব। দাম্পত্য জীৱনৰ ভুল বুজাবুজি থাকিলে আঁতৰিব। বিদ্যাৰ্থী বাধাৰ সন্মুখীন হ'ব পাৰে। প্ৰিয়জনৰ আচৰণত আপুনি হতাশ হ'ব পাৰে। মকৰ ৰাশি, আৰ্থিক স্বচ্ছলতা নাথাকিব। ব্যৱসায়ত তলতীয়া ব্যক্তিৰ পৰা সাৱধান হ'ব। চাকৰিৰ ক্ষেত্ৰত যথেষ্ট সমস্যা সূচিত হ'ব পাৰে। কাৰোবাক ষড়যন্ত্ৰৰ বাবে সাৱধান। পাৰিবাৰিক ক্ষেত্ৰত শুভ ফল লাভ কৰিব। বিবাহৰ ক্ষেত্ৰত বাধাসমূহ দূৰ হ'ব। আপোনাৰ জানুৱাৰী মাহৰ মাজভাগৰ পৰা স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। অৱশ্য ফেব্ৰুৱাৰীলৈকেহে এইটো যোগ দেখা যায়। তাৰ পাছত স্বাস্থ্য ঠিকেই আছে। বিবাহৰ ক্ষেত্ৰত বাধাসমূহ দূৰ হ'ব। চকু কাণৰ সমস্যা, পেটৰ ৰোগ আৰু হাৰ্টৰ পেচেণ্টসকল সাৱধান থকাটো ভাল। কুম্ভ ৰাশি, ব্যৱসায়ত বছৰৰ মাজভাগৰ পৰা অৰ্থাৎ জুলাই মাহৰ পৰা শুভ। গৃহ নিৰ্মাণ, মাটি বাৰী বেচা কিনাৰ ক্ষেত্ৰত যথেষ্ট সাৱধান হ'ব। জানুৱাৰী মাহৰ শেষত আকস্মিক কোনো প্ৰাপ্তিৰ যোগ। কৰ্মক্ষেত্ৰত শুভ ফল লাভ কৰিব। পদোন্নতি আৰু মনোনীত স্থানলৈ বদলিৰ সম্ভাৱনা। দাম্পত্য জীৱনত অশান্তি দূৰ হ'ব। যদিও বছৰৰ শেষৰ ফালে সন্তানৰ ভৱিষ্যত সম্পৰ্কে দুশ্চিন্তাত ভুগিব। বিদ্যাৰ্থীৰ বাবে মাহটো শুভ। বিবাহৰ যোগ আহিব পাৰে। প্ৰেমত সফল হ'ব পাৰিব। মীন ৰাশি, আৰ্থিক ক্ষেত্ৰত আয় ব্যয়ৰ ভাৰসাম্য ৰখাটো কঠিন হ'ব। আকস্মিক আৰ্থিক সমস্যাত পৰিব পাৰে। ব্যৱসায়ত আশানুৰূপ ফল নাপাবও পাৰে। বছৰৰ শেষৰ সপ্তাহৰ ফালে একদম লাষ্টত নতুন পৰিকল্পনাৰ কথা ভাবিব পাৰে। কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি, পদোন্নতিৰ লগতে বদলিৰ সম্ভাৱনা। পাৰিবাৰিক ক্ষেত্ৰত অশান্তি বৃদ্ধি পাব। নিজক সংযত ৰাখিবলৈ চেষ্টা কৰক। বিদ্যাৰ্থীৰ শাৰীৰিক ভালে নাযাব। প্ৰণয়জনিত বিবাহ বা প্ৰেম বিবাহৰ সম্ভাৱনা দেখা যায়। শাৰীৰিক দিশত বিশেষ শুভ বুলিব নোৱাৰি। বিশেষকৈ হৃদৰোগ আৰু ডায়েবেটিছ ৰোগত ভোগাসকলৰ পক্ষে বছৰটো অশুভ। ধন্যবাদ। এনেধৰণৰ বিভিন্ন ধৰণৰ ভিডিঅ', বিভিন্ন ধৰণৰ মনোৰঞ্জনমূলক হওক বা জ্যোতিষৰ লগত জড়িত বা কৃষি বিষয়ৰ লগত জড়িত বিভিন্ন ধৰণৰ ভিডিঅ' চাবলৈ মোৰ চেনেল ইমন কল্যাণ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। নমস্কাৰ।